নমস্কাৰ জনাইছো সকলোকে পুনৰবাৰ আজি এতিয়া দেখা পাইছে নহয় একদম ডাঙৰ কেশৰীয়াটো আৰু চুৰিখন লৈ ৰেডি হৈছো আৰু লগতে হাতত বান্ধি লৈছো একদম প্লাষ্টিক কি কাৰণত কৈ আছো আপোনালোকক এটা কঁঠাল আনিছিলে ডাঙৰ বলো হৰি বল হৰি বল হৰি বল তাৰ মানে একদম বহুত পকি গেল জানো বেছিকে বেছিকে মানে আৰু ঢিলা হৈ গৈছি অলপ টান টান হৈ থাকিলে খাই ভাল লাগে বেছি তই কেম্বা লাগব আৰু কঁঠালটো পিছে মই খাই ভাল পাওঁ যদিও কাটিবৰ বেয়া পাওঁ কঁঠালটো কেনা ফল ওলছি হয়না মা ভিতৰত আঠা কিন্তু ভিতৰৰ বস্তুখিনি বহুত ভাল লাগে এই চক কি উলিয়াইছা এগলাখান গোটাই হেৰি হোৱা নাই গোটাই লেদা লেদা নহয় দে অঁ ঠিকে ঠিকে আছে তাৰ এগলাখান কি আৰু আগৰবাৰৰ দৰে কষ্ট নহ'লিহে ভাল হয় না আগৰবাৰৰ দৰে যেনেকৈ কষ্ট হৈছিল আমঠিত আমাৰ এইটো খাব পাৰি না মা কি এইটো তো খাব পাৰি মিঠা মিঠা লাগে দেচোন কাটা দিছোঁ ফালি লওঁ ৰ'বা তো আগে কি গণ ওলছি খাওঁৱে এক পিচ খাওঁ ঘৰ লগে লগে খাম দা খোৱা হ'ব নাপায় বোলে গুটিটো কিয় খোৱা গুটি নাখাওঁ কঁঠালৰ কিন্তু মোৰ চবচে বেছি ফেভৰেট গুটিটোৱে গুটিটো খাৰ খাওক আঞ্জা খাওক দালিত দি খাওক যি ইচ্ছা তাকে কৰি খাওক কামখিনি কৰাৰ আগতে খাওক সেইটো হয় না গুটি নহয় তো বেথু মস্ত হাত থাকে বাদু বাদু আৰু এইপিনে আচাৰখিনি যে মই অমৰাখিনি যে কুটি থৈ দিছিলোঁ সেইখিনি আজি ৰ'দ লগাই অকণমান হালধি মাৰি পিনে ৰ'দ লগাই দিছোঁ মোটামুটি আৰু এদিন ৰ'দ খালে মোটামুটি হৈ যাব আৰু আচাৰ তেলত দিব পৰা দেখা যাওক ফাইনেল ৰিজাল্ট ঢাকি থৈ দিওঁ এতিয়া ৰাতি নহ'লে কক্ৰচ উঠিব আৰু ৰাতি শোৱাৰ আগে আগে আচাৰখিনিত অকণমান নিমখ মাৰি থৈ দিছোঁ ৰাতিপুৱা নিমখৰ পানীটো পেলাই দিম তেতিয়া যিটো অমৰাৰ কেঁহা ভাৱ থাকে সেইটো একেলগে ওলাই যাব নিমখৰ লগত এতিয়া মই ৰাতি শোৱাতে এইখিনি অলপমান নিমখ লগাই থৈ দিছোঁ এইপিনে আচাৰৰ কাৰণে মই চব গুটি আৰু এইপিনে জিৰা ভাজি লৈছোঁ গোটেইখিনি মছলাই ভাজিম চব গুটিকেইটা ভাজি লৈছোঁ প্ৰথম ইপিনে তেলখিনি দিছোঁ গৰম হ'ব এইপিনে চব গুটি জিৰা ধনিয়াৰ গুটি লগতে শুকান জ্বালা আৰু এয়া বেহৰ মানে সৰিয়হ পূৰা ভাজি লৈছোঁ এইখিনি মাৰি দিম ধুনীয়াকৈ ইপিনে আচাৰ হৈ যাব আৰু গোটেইখিনি মছলা এই গুড়া কৰি ল'লোঁ আৰু এতিয়া মই হৈ আছোঁ কেমেৰামেন আৰু এওঁক কৈছোঁ আচাৰখিনি মছলা মিক্স কৰিবৰ কাৰণে এওঁ এতিয়া তেলত নিমখ দি দিছে লগতে আমাৰ ৰেড চিলি পেকেট যে দেখিছে সেই ৰেড চিলি পেকেট একেলগে তাতে দি দিব মানে এনেতো শুকান জ্বালা ভাজি পিনে গুড়ি কৰি লোৱা গৈছে লগতে এই জ্বালা গুড়াৰ পেকেটটো মছলাখিনিৰ লগত একেলগে মিক্স কৰি দিব ৰেড চিলিটো জ্বালাটো অলপমান বেলেগ ধৰণৰ না তাতে আপোনাৰ শুকান জলকীয়া আৰু জিৰা ধনিয়া বেহৰ চব গোটেইখিনিয়ে মিক্স কৰি ভাজি পিনে এই গুড়া কৰি লৈছোঁ এতিয়া এইখিনি এতিয়া একেলগে আচাৰৰ লগত মিক্স কৰি দিম আগতে তেলত এইখিনি মিক্স কৰি ল'ম মছলাখিনি
আৰু এইখিনি এতিয়া অকণমান জ্বালাৰ গুড়িৰ পেকেটটোত মছলা অলপ ছেভ কৰি থৈছে। এইখিনি মছলা তাৰমানে মাজে মাজে অলপ কিবা চব্জি আঞ্জা বনালে দিম, কাৰণ গন্ধটো ইমান ধুনীয়া ওলাইছে মছলাখিনি। তাৰমানে জিৰা তিৰা যেতিয়া গোটেইখিনি খুন্দি দিয়া গৈছে ইমান ধুনীয়া এটা চেণ্ট ওলাইছে, সেইকাৰণে মই বোলো অকণমান থৈ দিয়া, সেইকাৰণে আৰু পেকেটটোৰ ভিতৰতে ভৰাই পিনে অকণমান থৈ দিলে। আৰু ফাইনেলি আচাৰ হৈ গ'ল। মাংস খাবার দি দিব টেস্ট আৰু আপোনালোকে ভাবিব পাৰে আচাৰ বনাই বনাই চিধাই যাই পিনে ক'ত উঠিল, ক'ৰ পৰা কেমেৰা কৰি আছে। আচলতে মই, মা, দেউতা আৰু আমাৰ শিৱানো গাঁৱৰ ঘৰত যাই আছোঁ। গাঁৱৰ ঘৰত মানে দেউতাৰ বায়েকৰ ঘৰত, আমাৰ জেঠী হয়, জেঠীৰ ঘৰত যাই আছোঁ। কাৰণ জেঠীৰ ল'ৰাটো হঠাতে ঢুকাল। তো মই খবৰ ল'ব যোৱা নাছিলোঁ, কাৰণ সময় নাপাওঁ, স্কুলত যাব লাগে বা সেইখিনি সময় নিমিলে আৰু। মোটামুটি হ'লে আজি 6-7 দিন, 8 দিন 9 দিন মানে হ'ল মই যোৱাই নাছিলোঁ। সেইকাৰণে আজি ঘৰৰ পৰা মানে স্কুলৰ পৰা আহি ঘৰত অলপমান কাম বন কৰি কাপোৰ চাপোৰ ধুলোঁ, কাৰণ যিহেতুকে আমতি আছিল, আমতি অলপ কাপোৰ চাপোৰ ধুই পিনে ডাইৰেক্ট আহি মানে একদম মুখাকৈ কিবাকৈ বাছখনত উঠিছোঁ। মই বোলো যাম যাতে অলপমান নাৰাখিলে কেনেকৈ হ'ব, অলপ ৰাখি দিলোঁ। তাৰপৰা বাছৰ পৰাই নামি চিধাই এখন ৰিক্সা পালোঁ। ৰিক্সাখনত উঠি ডাইৰেক্ট সিহঁতৰ ঘৰত দুৱাৰমুখত ৰখাই দিব। শিৱানকো স্কুলৰ পৰা লৈ আহিছোঁ। শিৱানৰ পৰীক্ষা চলি আছিল, তাৰো মোৰো স্কুলত পৰীক্ষা চলি আছে। তাৰপৰা বাহিৰে আমি বোলো খৰধৰ হ'লেও যাওঁ আৰু ইমান ধুনীয়া গাঁৱৰ দৃশ্য, সেউজীয়া হৈ আছে একদম চাৰিওপিনে, দেখিছে নহয়। আৰু সিদিনা সাংঘাতিক ৰ'দ, কিন্তু সাংঘাতিক ৰ'দ, তাৰমানে ইমান ৰ'দ, তথাপি আৰু তাৰপিছত অলপমান মই গাঁৱৰ গছ গছনি এইবোৰ অলপমান শ্ল'-ম'ত ৰাখিব চেষ্টা কৰিছোঁ। লগতে মা আৰু শিৱানক চাব শ্ল'-ম'ত কেনেকুৱা দেখাইছে। এইয়া মা আৰু শিৱানো, সিহঁতে গম পোৱা নাই, সেইকাৰণে এক্সপ্ৰেশ্যন দিয়া একেবাৰে নাই, একদম দুহুন কিবা এটা ফালে চাই পিনে ৰৈ আছে একদম। ঘূৰি চাব পাৰিছে তাৰমানে। তাৰপৰা আমি আকৌ ডাঙৰ দাদাহঁতৰ ঘৰত গ'লোঁ। সিহঁতৰ ঘৰত আৰু কেমেৰা নকৰিলোঁ, যিহেতুকে জানে আৰু পহৰা পৰিৱেশ, কিনো কেমেৰা কৰিম। ডাঙৰ দাদাহঁতৰ ঘৰত গ'লোঁ, তাতে অলপ খোৱা বোৱা কৰিলোঁ। খোৱা বোৱা কৰি পিনে ঘৰ মুৱা বোলো হওঁ আৰু আজিৰ কাৰণে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপো কিবা ভাল লাগিল, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু যোনে যোনে নতুন আহিছে চেনেলটো যাতে প্লিজ ছাবস্ক্ৰাইব কৰে। আজিলৈ আহোঁ বাৰু, আমিও ঘৰ মুৱা হ'লোঁ আৰু আপোনালোকো এৰিলোঁ। বাই বাই।